संसारबन्धनात् विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे वैशम्पायनोवाचाः মলাই মস্তকানি দশাংগুলি কৰক সবার প্ৰতি শুভ দৃষ্টি শুভ আশীষ প্ৰদান কৰক ভগৱন্তৰ শুভ আশীষৰ দ্বাৰা সৰ্ব মংগলময় আৰু বিশেষত এই আইপুলিৰ শ্ৰাদ্ধ পৰ্বৰ মন্দিৰ শুভ প্ৰতিষ্ঠা কৰিবলৈ এই বিশ্বজিৎ ৰামায়ণক অনুষ্ঠ কৰি এই স্থানতে ओम त्रायिकं जमदग्नेः कस्यवस्त्रायिकं देवेवतायिकं तन्नो अस्त्रायिकं स्वस्ति न इन्द्रो विद्यस्रवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति नस्ताक्षो स्वस्ति नापो काक्षा मंगला सूर्या तक्षासो विशुवेनो देह मदरं कारणेभिः श्रेणुया पुतरासो जतरा पितारो भवन्ति मानं मधियारेकन्तो आदित्यो नादितेरान्तारिक्षमादितेर्माता पृथिवी शान्तिरापा सर्वज्ञं शान्ति Oke, di side deh.
আজিৰ পৰা তিনিদিনীয়াকৈ বৰপথাৰৰ দুবৰণী মন্দিৰ প্ৰকল্পত ৰুদ্ৰ মহাযজ্ঞৰ কাৰ্যসূচী আৰম্ভ হৈছে। লগতে ইয়াত নিৰ্মাণ হ'ব লগা যি মন্দিৰ, এই মন্দিৰৰ অহা কালিলৈ ভূমি পূজন হ'ব। আমি আশা কৰিছোঁ যে মহাৰুদ্ৰ শিৱ মহাদেৱে পৃথিৱীৰ মংগল কৰিব, সকলোৰে ভাল কৰিব, অসমখনৰ সৰ্বাংগীন উন্নতি কৰিব, ৰাইজৰ মাজৰ পৰা মাৰি মৰক, অশান্তি অসূয়া এইবিলাক নাইকিয়া কৰিব আৰু আহি থকা দিনত প্ৰগতিৰ পথত আগবঢ়াই যাবৰ বাবে আমাক সকলোকে শক্তি দিব। আৰু যিজনা প্ৰভুৰ আশীৰ্বাদ লৈ আমি ইয়াত মন্দিৰ প্ৰকল্প আৰম্ভ কৰিব বিচাৰিছোঁ, এই প্ৰকল্পও শেষ কৰিবৰ বাবে তেখেতে আমাক শক্তি দিব। মই এইখিনিকে কৈ সমূহ বিশ্ববাসীৰ মংগলৰ বাবে মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচীৰ ভিতৰত জলযাত্ৰা আছিলে। ধনশিৰি নদীৰ ঘাটৰ পৰা, ধনশিৰি দলঙৰ কাষৰ পৰা পদব্ৰজে গৈ প্ৰায় সহস্ৰাধিক লোকে জলযাত্ৰাত অংশগ্ৰহণ কৰি পানী তুলি ইয়ালৈ আনিলে। এই যাত্ৰা 6 কিলোমিটাৰ হৈছিলে। সকলোৱে পদব্ৰজে গ'ল আৰু ধুনীয়াকৈ নিয়াৰিকৈ কাৰ্যসূচী সম্পন্ন হ'ল।